आरो 10 थाखोनि बर' फरायसुलिफोरनो आसाम सरकारा होनाय बर' दखनाया गनायथाव नङा। आसाम सरकारनि सोलोंथाइ बिफाननिफ्राय बर' फरायसाफोरनो मोजां रोखोमनि दखना होनायखौ नुनो मोननाय जायाखै। नाग्रिजुलि दखना दुलाराय बर' फरायसा आफादनि गाहाय नेहाथारि बिनोद बर'नि दैदेननायाव कात्तरबारि गोजौसिन गेजेर फरायसालियाव दावबायनानै 9 आरो 10 थाखोनि हिनजावसा फरायसाफोरनि थाखाय आसाम सरकारनि सोलोंथाइ बिफाना जगायनाय बर' दखना इउनिफर्मखौ नायगिदिंहैयो। दावबायनाय समाव आफादा मिन्थिनो मोनोदि आसाम सरकारा होनाय दखनाफोरा आखाइजों दाजानाय नङा आरो आरजाथाव खुन्दुंनि जायगायाव प्लास्टिक बायदि सेनेटेटिक मुवाजों मेसिनाव दाजानायसो। थारैनो आसाम सोलोंथाइ बिफाननिफ्राय फरायसाफोरनो थाखाय जगायनाय बर' दखना आरो ब्लाउसफोरा गनायथावना आरो गनायजाथावना नङा। बेनिखायनो नाग्रिजुलि दखना दुलाराय बर' फरायसा आफादनि गाहाय नेहाथारि बिनोद बर'आ बे बिथिङाव गोथौ दुखु मोननाय फोरमायो आरो बर' फरायसाफोरनो दोरोङारि गुन गोनां खुन्दुंनि आखाइजों दानाय बर' दखनाखौ फरायसाफोरनो होनो थाखाय सरकारखौ खावलायो। कात्तरबारि गोजौसिन गेजेर फरायसालिनि गोरायुं रबेन राभा, फरायसालिनि बिबानगिरि आरो एबसु मोन्नैबो आसाम सरकारखौ बे जेंनाखौ सुस्रांनो आरो सोलोंथायारि फसंथानफोराव बर' हारिमुवारि गाननाय जोमनायनि मानखौ लाखिनो थाखाय थाबैनो राहा लानो सरकारखौ खावलायो। बर' माध्यমৰ কাৰণে দখনা যোগান ধৰিছে চৰকাৰৰ ফালৰ পৰা। আমি অৱশ্যে সেইদিনাখন যিদিনাখন আমাৰ যিজন সাপ্লায়াৰ আহিছিল সেইদিনা আমাৰ কোকৰাঝাৰত এখন মিটিং থকাৰ কাৰণে গোটেই প্ৰিন্সিপাল হেডমাষ্টাৰ তাত আমাৰ আছেবৰ সন্মানীয় আমাৰ চেয়াৰমেন ছাৰো আছিলে। কোকৰাঝাৰত সেইদিনা মই মিটিঙৰ কাৰণে কোকৰাঝাৰত আছিলোঁ। যিটো কোকৰাঝাৰ আমাৰ কালচাৰেল যিটো ভৱন তাত মিটিং হৈছিল। সেইদিনাখন কি কৰিছে যে যিজন ছাপ্লায়াৰ তেখেতে আহি আমাক এই যিখিনি বড়ো দখনা আমাৰ বিশেষকৈ বড়ো যিখিনি আমাৰ ছাত্ৰীসকলৰ কাৰণে যিখিনি দখনা তেখেতে দি থৈ গ'ল। তাৰপিছত আমি দেখিলোঁ যে আহি একচুৱেলি এইখিনি পিন্ধিব পৰা অৱস্থাত নাই, এইখিনি চিল্ক কাপোৰৰ। তাৰপিছত আমাৰ এখন মিটিং হৈছিল আমাৰ তামোলপুৰত এই যিটো হায়াৰ ছেকেণ্ডাৰী, তাত আমি DPO ছাৰক কথাখিনি কমপ্লেইন কৰিছিলোঁ। অকল ময়ে নহয়, আমাৰ বহুত বিদ্যালয় তেনেধৰণৰ এতিয়ালৈকে এই কাপোৰটো ডিষ্ট্ৰিবিউট কৰা নাই, নকৰিলে। তাৰপিছত আমি ছাত্ৰীসকলক যেতিয়া দেখালোঁ, ছাত্ৰীসকলে কৈছে যে আমি ছাৰ কোনো পধ্যেই এই কাপোৰটো নিপিন্ধোঁ, কাৰণ এইটো ছাৰ দখনা নহয়, এইটো থান কাপোৰ, এনেই মানে প্ৰিণ্ট কৰি দিছে। এইখিনি কথা আমি BO ছাৰকো জনাইছোঁ। আমাৰ BO অফিচৰ পৰা সিদিনা আমাৰ DPO ছাৰ আহিছিল মহেন্দ্ৰ বড়ো, তেখেতকো কথাখিনি জনাইছিলোঁ। তেখেতসকলে কৈছে কি আমি এই ক্ষেত্ৰত আমি নাজানো, এইটো যিহেতু আমাৰ ওপৰৰ ফালৰ পৰাই দিছে এনেধৰণৰ কথা। গতিকে মই ভাবোঁ যে এই কাপোৰখিনি আমি নিশ্চয় ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব। তাৰোপৰি যোৱাকালি আমাৰ ইউনিটৰে এখন মিটিং হ'ল, আমাৰ যিটো 12 নম্বৰ ইউনিট নাগ্ৰিজুলিৰ, তাতো এই কথাটো আলোচনা হৈছিল। আমাৰ চিখনা বড়ো হাইস্কুল তেখেতসকলে এতিয়ালৈকে ডিষ্ট্ৰিবিউট কৰা নাই আৰু কোনোবা হয়তো পোৱাও নাই এতিয়ালৈকে। চৰকাৰক কি জনাব? চৰকাৰক আমি শিক্ষামন্ত্ৰীক আহ্বান জনাম যে এই যিটো কাপোৰ, এই কাপোৰটো যিহেতু পিন্ধাৰ কাৰণে যোগ্য নহয়, তেতিয়া তেখেতসকলে নিশ্চয় বিহিত ব্যৱস্থা ল'লে ভাল হয়। কাৰণ ছাত্ৰীসকলে কৈছে যে কোনো পধ্যেই এই কাপোৰটো পিন্ধাৰ কাৰণে নহয়, এইটো চিল্ক হয়, চিল্কৰ কাপোৰ। আৰু ইয়াৰ উপৰি আমাৰ ওচৰতে যিহেতু বড়ো ছাত্ৰ সন্থা আছে, আমাৰ নাগ্ৰিজুলি আঞ্চলিক বড়ো ছাত্ৰ সন্থা, তেখেতসকলেও আমাৰ ছাত্ৰীসকলৰ পৰা খবৰ পাই তেখেতসকলেও আহিছে, আহি তেখেতসকলেও চাইছে, তেখেতসকলেও একদম জোৰকৈ আপত্তি কৰিছে যে এই কাপোৰটো ছাত্ৰীসকলৰ কাৰণে পিন্ধাৰ কাৰণে এইটো মানে উপযুক্ত নহয়। গতিকে আমি ওপৰ মহলক অৰ্থাৎ লিখি পেলাই বস্তুখিনি নিশ্চয় আমি সমজাই দিব লাগিব আৰু সেইটো আমি IS ছাৰ, আমাৰ DPO ছাৰ আছে, তেখেতসকলৰ লগত আমি নিশ্চয় পৰামৰ্শ কৰিম। আজি নাগ্ৰিজুলি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এই কাটৰবাৰী হায়াৰ ছেকেণ্ডাৰীত আমি অনুসন্ধান কৰিছিলোঁ। যি বড়ো মিডিয়ামৰ যিখিনি ছাত্ৰীবিলাকৰ যিখিনি দখনা আহিছে, এইটো কোনো পধ্যে মানে পিন্ধিব পৰা অৱস্থাত নাই। এইটো এটা থান কাপোৰ কিনি এইটো মানে মেচিনত কালাৰ বহাই কিনি এইটো দিয়া হৈছে। এইটো আমাৰ সূতাৰ দি যিখিনি দখনা বয়ে, এই দখনাটো এইটো নহয়। তো ইয়াৰ কাৰণে আমি অসমৰ চিফ মিনিষ্টাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আপোনালোকক আমি অনুৰোধ জনাইছোঁ যে এই দখনাটো
সলনি কৰি যি ছাপ্লাই তেখেতক অলপ কৈ কিনি এইটো চেঞ্জ কৰি দিয়ে ইয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ অন্ততঃ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে জানি বুজি এইখিনি কাম নকৰে ৰাজনীতি খেলিব নালাগে ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা হয় আমি অনুৰোধ জনাইছোঁ অন্ততঃ ইয়াৰ উপৰিও যদি এনেকৈ যদি কাম কৰি থাকে তে আমি নিখিল বড়ো ছাত্ৰ সন্থা হয় আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰাৰ কাৰণে আমি বাধ্য হ'ম ইয়াৰ দায়ী কিন্তু অসম চৰকাৰ বা শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া হ'ব ইয়াৰ কাৰণে আমি নাগজুলি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা অনুৰোধ জনাইছোঁ যে আপোনালোকে এই ড্ৰেছটো কিনিব পৰা যিখিনি দখনা সূতাই দি বোৱা এই কাপোৰটো দিয়ে ইয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমি ধন্যবাদ জনাইছোঁ যে কাপোৰ যে দিছে অসম চৰকাৰে ইয়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ ৱেলকাম জনাইছোঁ কিন্তু এনেকুৱা নহয় যে মানে পিন্ধিব নোৱাৰা কাপোৰটো দি কিনি নিজৰ বা ৰাজনীতি লাভালাভ কৰাৰ কাৰণে যি চেষ্টা কৰিছোঁ এইটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰিম ইয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যে অসম চৰকাৰ বা শিক্ষামন্ত্ৰীক যে ইয়াৰ ওপৰত অনুসন্ধান কৰি কিনি যিখিনি দখনা এইটো পিন্ধিব পৰা অৱস্থাটো দিয়ে ইয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ধন্যবাদ